প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিবৰ বাবে আহ্বান জনাইছোঁ। মহান উদ্দেশ্যেৰে স্বাধীন অসমৰ প্ৰাচীন ৰাজধানী শিৱসাগৰৰ ৰাজদৰবাৰ তলাতল ঘৰৰ বাকৰিত সংঘৰ জন্ম হৈছিল। মোৰ খিলঞ্জীয়া মানুহৰ স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ সকলো সলনি হৈ গৈছে। তাহানিৰ যুঁজাৰু অসমীয়াৰ আৰু সেই চৰিত্ৰ নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা যে আজি মানুহ কাপুৰুষ হিৰো আৰু গোলামৰ মানসিকতাহে বেছি প্ৰাধান্য দেখা গৈছে। যিকোনো পৰিস্থিতিতেই অকলে হ'লেও ন্যায় আৰু সত্যৰ পক্ষত সগৌৰৱে থিয় দিয়াটোৱেই মানুহৰ লক্ষণ ধৰ্ম। কিন্তু সেই ধৰ্ম আজি অসমৰ মানুহে পৰিত্যাগ কৰিছে। অত্যন্ত লজ্জাজনক কথা। লাচিত বৰফুকনৰ যি মূলাৰৱৰ কথা গৌৰৱোজ্জ্বল ইতিহাস ধূলিসাৎ কৰিছোঁ। আজি আমাৰ সেই মানসিকতা নাই। আজি বিদেশী বহিৰাগতই সমগ্ৰ অসম চানি পেলাইছে। চাকৰি বাকৰি ব্যৱসায় বাণিজ্যতো সেইসকল সোমাইছে, এডমিনিষ্ট্ৰেশ্যনত সেইসকল সোমাইছে। বিদেশী আৰু বহিৰাগত মূলৰ মানুহ যে মূল সাজ খিলঞ্জীয়াৰ অধিকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণেই জন্ম হৈছে অসম সন্মিলিত মহাসংঘৰ। অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলৰ হাতত যাতে নিকপ কপীয়া হৈ থাকে শাসন ক্ষমতা, মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষা কৃষ্টি সংস্কৃতি সকলো সুৰক্ষিত হোৱাৰ অধিকাৰ আৰু সেইটো কৰিবৰ কাৰণেই মহাসংঘই আপ্ৰাণ চেষ্টা চলাই আছে। 2012 চনত প্ৰথম আমি গোচৰটো ভাৰত চৰকাৰৰ বিৰুদ্ধে তৰিলোঁ আৰু এতিয়া 11টা গোচৰ সুপ্ৰিম কোৰ্টত চলি আছে ভাৰত চৰকাৰৰ বিৰুদ্ধে। 4টা গোচৰ সাংবিধানিক বিচাৰপীঠত নিবৰ কাৰণে আমি বাধ্য কৰাইছোঁ। কোনেও মহাসংঘৰ এই গোচৰ নস্যাৎ কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে বিচাৰ পাতিবই লাগিব, ৰায় দানো কৰিব লাগিব যে আগন্তুক হ'বলগীয়া সেই ৰায় কাৰ্যকৰী কৰিবৰ কাৰণে জনগণে সংঘবদ্ধভাৱে বিচাৰিব লাগিব। মহাসংঘই সেইকাৰণে প্ৰত্যেক বছৰে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ জিলাত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰি এই কথাবোৰেই মানুহক জনাই আহিছোঁ। খিলঞ্জীয়া জাতি খিলঞ্জীয়া জনগোষ্ঠীসমূহ প্ৰায় একমাত্ৰ এটা সংঘ আছে অসমত জাতি জনগোষ্ঠী ৰক্ষাৰ কাৰণে, য'ত নেকি 100 সংগঠনৰো জাতি জনগোষ্ঠী সংখ্যা বাঢ়ি গৈছে। সেই সংঘটো হ'ল মহাসংঘ। এই মহাসংঘত প্ৰায় জন্মকালৰ পৰা জড়িত বুলি ক'লেও ভুল নহ'ব। আমি য'ত নেকি ইয়াৰ গুৰি ধৰোঁতা আছে ৰহমান দেৱে কিন্তু সেই তাহানি তাৰ পৰাই বস্তুটো হেৰি কৰিছিলে। এতিয়া যিখিনি মানে সমূহ হিচাপে যিখিনি ক'ব পাৰোঁ সেইখিনিকে কৈছোঁ, আৰু কিবা ভুল কৰিলে সবাৰে চৰণত মই ক্ষমাটো জনাইছোঁ। মহাসংঘৰ কাৰ্যকৰী সভাপতি মাননীয় মতিউৰ ৰহমান দেৱক মই আহ্বান জনালোঁ। সভাপতি তুলসীনাথক মই অভিবাদন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
অসম সন্মিলিত মহাসংঘই অসমৰ সমস্ত খিলঞ্জীয়া যদি একত্ৰিত কৰি আমি আমাৰ পিতৃ পিতামহৰ দিনৰ এই কৃষ্টি সংস্কৃতি নিয়মতান্ত্ৰিকতা আমাৰ যি মানে গৌৰৱোজ্জ্বল ইতিহাস এই ইতিহাস আমি কেনেকৈ ঘূৰাই আনিব পাৰোঁ, কেনেকৈ আমি মানুহবোৰ সাহসী। আগতে এটা মানুহেই শত্ৰুক খেদি গৈছিল, আজি হাজাৰ মানুহে খেদি নাযায়। কৰোঁ বুলি ক'লে টিকা মাৰি বহুত কাম কৰি পেলাব পাৰোঁ শত্ৰুৰ বিৰুদ্ধে। কিন্তু বিজ্ঞানৰ যুগত ৰবটৰ যুগত যি সুবিধা পাইছোঁ তাকো ব্যৱহাৰ কৰিব পৰা নাই। ৰাম ৰাম, তেতিয়াহ'লে আমি মানুহ নামৰ যোগ্য নেকি? অসম সন্মিলিত মহাসংঘৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে গোহাঁই ৰজা নৰবৰু পুৰণি মঞ্চত আজি সজাগতা সভাৰ সভাপতিত্ব কৰা সন্মানীয় ৰহমান ডাঙৰীয়া। তেতিয়া সভাপতি আছিলোঁ 2020লৈকে। ন্যায়ালয়ত কাৰ মতিউৰ ৰহমানে আমি দাস হৈছিলে, আমিও পিটিচনাৰ আছিলোঁ। অসমৰ বিভিন্ন জনগোষ্ঠী গুৰু আছিলে, কিন্তু দেখা গ'ল আমাৰ জনগোষ্ঠীবোৰ যেনেধৰণকে এইবোৰত সজাগতা বা ঐক্যতা দেখুৱাব লাগিছিল, কিন্তু দেখা যোৱা নাই। কাৰণ ইয়াত বিভিন্ন ধৰণৰ কথা আছে। আমি জাতি মাটি ভেটি এই ধৰণৰ কথাবিলাক শ্লোগানবিলাক আঁৰি থাকে, আমি ভুল কৰি থাকোঁ। টকা পইচা পাম বুলি নিজৰ সুৰক্ষা, নিজৰ স্বাৰ্থ, খিলঞ্জীয়া স্বাৰ্থত আমি পাহৰি গৈছোঁ। আমি বহুত পিছুৱাই গৈছোঁ। বিভিন্ন জাতিৰ জনগোষ্ঠীয় সংগঠনবিলাকো সভাপতি সভাপতিয়ে লাষ্টত জাপ মাৰি দিলে বিজেপি হৈ গ'ল। বিদেশী খেদা এই সমস্যাটোৰ কথা তেওঁলোকে পাহৰি গ'ল। এইবিলাক যদি হয়, নেতাবিলাক যদি হয়, তেতিয়াহ'লে আমাৰ অসমত থকা খিলঞ্জীয়া জনগোষ্ঠীবোৰ কেনেকৈ সুৰক্ষা দিয়া হ'ব? আশা কৰোঁ নিশ্চয় তেনে এটা দিন আহিব, মূল গতিলৈ নিশ্চয় ঘূৰি আহিব। আমি আশা কৰিছোঁ আমাৰ অসমত যিমানবোৰ সংগঠন আছে, জনগোষ্ঠীয় সংগঠন, সকলো সংগঠনে নিশ্চয় ঘূৰি আহিব। সেই সকলোকে আহ্বান কৰোঁ। আজি এই অসম সন্মিলিত মহাসংঘই স্থিৰ অৱস্থাত আজিলৈকে আমি এটাই কথা ক'ব পাৰোঁ, যিমানবিলাক সংগঠন হৈছে সকলোৱে জাপ মাৰি মাৰি ৰাজনৈতিক দলত জঁপিয়াই পৰিছে। কিন্তু এই মহাসংঘৰ যিবোৰ নেতৃত্ব লৈ আছে তাৰ পৰা নিশ্চয় এতিয়ালৈকে কোনেও জাপ মৰা নাই। খালি তেওঁলোকে অসমৰ জনগোষ্ঠীবিলাকক, খিলঞ্জীয়া জনগোষ্ঠীবিলাকক কেনেধৰণকে ইয়াত সুৰক্ষা কৰিব পৰা যাব, অসম চৰকাৰৰ লগত, ভাৰত চৰকাৰৰ লগত তেখেতসকলে লাগি আছে। আনকি ৰাষ্ট্ৰসংঘলৈকে কথা পাতিছে। গতিকে এই ধৰণৰ কথাবিলাক চিন্তা কৰি তেখেতসকলে আগবাঢ়ি আছে। আমি আশা কৰিছোঁ তেখেতসকলে নিশ্চয় এই চিন্তাই অসমত যিমানবিলাক জাতি জনগোষ্ঠী সংগঠন আছে তেওঁলোকে বাট হিচাপে আগুৱাই লৈ যাব। আমি সকলোকে তেওঁলোকক আহ্বান ৰাখিছোঁ। আমি যাতে ভৱিষ্যত প্ৰজন্মক আমাক যেনেকৈ আমাৰ পূৰ্বপুৰুষসকলে দি গৈছে, ঠিক তেনেকৈ আমি মৰ্যাদা সহকাৰে আমি দি যাব পাৰোঁ, তাৰ বাবে আমি প্ৰত্যেকেই কৰিব উচিত। যিসকলে মহাসংঘৰ বিষয়ে এবাৰ গম পাইছে তেখেতসকলে মহাসংঘক সমৰ্থন জনাবলৈ দায়িত্ব হৈছে। ইয়াৰ কাৰণ এটাই
যে মহাসংঘ সঁচাৰ পক্ষত আছে, মহাসংঘ সত্যৰ পক্ষত আছে, আৰু মহাসংঘই যি একাত্মভাৱে নিজস্ব ৰাখি খিলঞ্জীয়া ৰাজ্যত এই সাৰৰ পৰা উদ্ধাৰ কৰিবলৈ অপ্ৰাণ চেষ্টা চলাই আছে। আইনী প্ৰক্ৰিয়াই হওক, গণতান্ত্ৰিক প্ৰক্ৰিয়াই হওক, চেষ্টা চলাই আছে। তাত আমি যিসকলে বুজিছে তেখেতসকলৰ সহযোগিতা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ আশা, আমাৰ বিশ্বাস আছে এদিন সকলোৱে মহাসংঘৰ যুদ্ধৰ বিষয়ে জানিব আৰু মহাসংঘৰ পতাকালৈ সকলো এদিন আহিবলৈ বাধ্য হ'ব। আৰু যদি এলাচিমত ব্যক্তি নিৰ্মাণ কৰিব পৰা যায়, তেতিয়াহে অসমীয়া জাতি, অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষা হ'ব। আৰু সেইবাবে আজি এই মহাসংঘৰ এই অনুষ্ঠানত উপস্থিত হৈ পাই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ আৰু আপোনালোকৰ সহায় সহযোগ ভৱিষ্যতলৈকে কামনা কৰিছোঁ। ইয়াকে কৈ মই মোৰ ছবি বক্তব্য সামৰণি মাৰিছোঁ। ৰজা যুগল পুৰণি মঞ্চত আজিয়ে আমাৰ অসম সংগঠিত মহাসংঘৰ ১৭খন প্ৰতিষ্ঠা দিৱস আমি পালন কৰিব ওলাইছোঁ। খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক কেনেদৰে আমাৰ উঠি অহা ভৱিষ্যত প্ৰজন্মক আমি কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ সেই বিষয়ে আমি ইয়াত নিশ্চয় আলোচনা কৰিম। আমি জাতি মাতি ভেটি হেৰুৱাম নেকি? কেনেকৈ আমি সুৰক্ষিত হ'ম? কেনেকৈ আমি সজাগ হ'ম? কোনটো শুদ্ধ পথেৰে আগবাঢ়িলে আমি সুৰক্ষিত হ'ব পাৰিম? আমি গোটেই খিলঞ্জীয়া জনজাতিটো আমি বাচিব পাৰিম। সেয়েহে আমি মহাসংঘই লগ্নৰ পৰাই বিভিন্ন ধৰ্ণা কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰী বিষয় ববীয়াসকলৰ লগত বিভিন্ন ধৰণে আলোচনা বিলোচনা কৰা স্বত্তেও আমি সুফল পোৱা নাছিলোঁ। অৱশেষত আমি মাননীয় উচ্চতম ন্যায়ালয়ত মোকদ্দমা কৰিবলৈ আমি প্ৰস্তুত হ'লোঁ। বিভিন্ন মোকদ্দমা আমাৰ উচ্চতম ন্যায়ালয়ত চলি আছে আমাৰ ভৱিষ্যত বংশধৰসকলক সুৰক্ষাৰ পৰা কৰিবৰ নিমিত্তে। সেয়েহে মই আপোনালোকক আহ্বান জনাইছোঁ, সকলো দিশ পৰিহাৰ কৰি কেনেকৈনো আমি আমাৰ জাতিটোক বা ভৱিষ্যত প্ৰজন্মসকলক আমি সুৰক্ষিত কৰিব পাৰিম সেই বিষয়ে আপোনালোকৰ পৰামৰ্শ তথা সহায় সহযোগিতা কামনা কৰি আজিৰ এই চুনৰ উদ্দেশ্য বাক্য মই ইমানতে মাৰিলোঁ। ধন্যবাদ। সন্মানীয় মহাসংঘৰ কাৰ্যকৰী সভাপতি মহোদয়, সকলোলৈকে মই ঔদ্যোগিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে পূৰ্ণ সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বানপীড়িত অঞ্চললৈ এই মহাসংঘৰ যি প্ৰতিষ্ঠা দিৱসটি পালন কৰিছে আৰু ৰাইজক সজাগ কৰি তুলিছে, তাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমখন ৰক্ষা কৰিবৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ নাথাকিলে কি সমস্যা হ'ব, আমাৰ কৰণীয় কি? গতিকে এই সকলোবোৰ কথা যদি আপোনালোকে সুন্দৰভাৱে বুজাই দিয়ে, নিশ্চয় সকলোৱে সহযোগিতা আগবঢ়াব। আমাৰ এই মহাসংঘৰ যি লক্ষ্য আৰু উদ্দেশ্য, সেই লক্ষ্য আৰু উদ্দেশ্য সফল ৰূপায়ণ হ'ব বুলি মই আশা কৰিছোঁ। এই জনসাধাৰণক জাগ্ৰত কৰিবৰ কাৰণে যিখিনি পন্থা অৱলম্বন কৰিব লাগে, এই পন্থাখিনিৰ বিষয়ে যদি আপোনালোকে সুন্দৰভাৱে ৰাইজক সজাগ কৰি তোলে, তেতিয়াহ'লে নিশ্চয় আমাৰ উদ্দেশ্য আৰু লক্ষ্য সফল হ'ব। মোৰ চমু বক্তব্য ইমানতে সামৰি মাৰিছোঁ। এই ৰাষ্ট্ৰসংঘৰ মূল চমৰৰ ৩ নং ৪ নম্বৰ দফাক কেন্দ্ৰ কৰি আমাৰ মহাসংঘই অসমৰ সমূহ জনগোষ্ঠীক একত্ৰীকৰণ কৰি মহাসংঘ হিচাপে চিহ্নিত কৰি ৰাজনৈতিক সামাজিক বিপ্লৱৰ সূচনা কৰিবলৈ গৈ যাতে খিলঞ্জীয়া জনসাধাৰণৰ সুপ্ৰতিষ্ঠিত হয়, তাৰ বাবে আমাৰ মহাসংঘই আপ্ৰাণ চেষ্টা কৰি আছে। মহাসংঘই বহুত কিবা বিচৰা নাই, বিচাৰিছে মাত্ৰ আপোনালোকৰ পূৰ্ণ সহযোগিতা। যিসকল নেকি হাজাৰ বছৰ আগৰ পৰাই ইয়াত বসবাস কৰিছে
আৰু আমি হ'ল উত্তৰ পুৰুষ আৰু উত্তৰ পুৰুষে পাইছোঁ কেনেকৈ উত্তৰাধিকাৰী সূত্ৰেহে পাইছোঁ আমি উত্তৰাধিকাৰী এসময়ত অসমখন আছিল খিলঞ্জীয়াৰ আজি অসমখন হৈছে বিদেশীৰ চৰণীয়া পথাৰ এই মহাসংঘই আমাৰ অলপতে বহু দূৰ বাতৰি বাই গৈ আছে কিন্তু লক্ষ্য হ'ল অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে নেতৃত্ব দিয়া আৰু প্ৰাপ্যখিনি যাতে ভগাই দিব পাৰি য'ত নেকি এতিয়া আমাৰ অস্তিত্ব প্ৰায় লুপ্তি কিন্তু তেখেতসকলে ইয়াতে বহি থকা নাই আমাৰ মাজত কৈয়ে বহি থকা নাই দ্বাৰস্থ হৈছে অসমৰ বিভিন্ন জনগোষ্ঠী একত্ৰীকৰণ কৰি মহাসংঘৰ নামেৰে নামাকৰণ কৰি কাৰ্য পদ্ধতিত আগবাঢ়ি গৈছে অকল চালৰ দ্বাৰস্থ হোৱাই নহয় ৰাষ্ট্ৰসংঘৰ লগতো তেখেতসকলে যোগাযোগ স্থাপন কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ 3 আৰু 4 নম্বৰ ধাৰাত খিলঞ্জীয়াসকলৰ যিটো প্ৰাপ্য এই দেশৰ চৰকাৰে দিব লাগিব আৰু চৰকাৰ গঠনত খিলঞ্জীয়াসকলৰ ভূমিকা থাকিব লাগিব কিন্তু আমাৰ আছেনে যিখন চৰকাৰ গঠন হৈছে তাত আমাৰ খিলঞ্জীয়াৰ কিবা ভূমিকা আছেনে মহাংঘ জন্মলগ্নৰ পৰা জয়ীন্দ্ৰনাথ ডেকাৰ ছাৰক ধন্যবাদ জনাইছোঁ তেখেতৰ অসুস্থীয় শৰীৰৰ স্বত্বেও তেখেত আহি আজি আমাৰ মাজত উপস্থিত হৈছেহি তেখেতলৈ ধন্যবাদ আৰু তেখেতৰ যাতে স্বাস্থ্য ভালে থাকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শ্ৰীযুত হৰেণ বৰা ডাঙৰীয়া সমাজসেৱিকা মাহিলী দেৱী বাইদেউ বৰাগাঁও আঞ্চলিক তুলসীনাথ তেখেত উপেন ভূঞাদেৱৰ মহাসংঘৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ মহাসংঘৰ সচিব প্ৰধান সচিব পুৰানন্দ ৰাভা তথা আমাৰ ভাতৃপতি শ্ৰী উজ্জ্বল নাথ আজি সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল তথা মোৰ বাইদেউ ভণ্টি মাতৃ ভগ্নী ছবি সকলোকে ভোলাগৰ হায়াকবাই লগতে এই ভোলাগাঁও অঞ্চলৰ বৰদৰাপুৰ অঞ্চলৰ সকলো ৰাইজক তেখেতলোকৰ সহায় সহযোগৰ বাবে ভোলাগৰ হায়াকবাইছোঁ